Camera, action. Hey, তোর মাথা কে তলত দিয়েছ? Camera, action. পিছফালে চাব পাৰে কলকাতাৰ শ্বুটিং চলি আছে আপোনালোকৰ ডালিমী মালতীৰ এপিছ'ডৰ বাবে গতিকে কি হৈ থাকে আপোনালোকে চাই থাকক দেখি থাকিব অকল আজিৰ দিনটোত আমাৰ কি কি চলি থাকে গোটেইখিনি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম পিছফালে আপোনালোকে চাই থাকক Camera, action. গাড়ীখন অলপ চলাই আছে আমাৰ ড্ৰাইভাৰ পিছফালে আমাৰ পেচেঞ্জাৰ আছে পেচেঞ্জাৰবিলাক অলপ দেখাই দিয়া গাড়ীখনৰ নাম এখন বহুত জব্দকেট হয় জব্দ গাড়ী হয় বাই বাই আৰু খাওঁ আৰু বাই বাই গৈ আছো লোকেল ধাবা এইবিলাক আমাৰ লগত অনিৰ্বাণ আছে আৰু সিফালে দীপজ্যোতি আছে গাড়ী চলাই আছে দীপজ্যোতি তো সেইকাৰণে আমি ইয়াতে বহুত লোকেল ধাবা আছে একচুৱেলি আচল কোনখন বিচাৰি ওলোৱাটো অকণমান অসুবিধা গতিকে আমি চাই চাই গৈ আছো কোনখন অৰিজিনেল যাব সেই অলপমান বিচাৰি আছিলো কি হৈ থাকে দেখুৱাই থাকিম আপোনালোকে ফ'ল' কৰি থাকিব তো গাইজ আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ মোৰ এজন বন্ধু সঞ্জীৱ তেওঁ এখন টি ষ্টল খুলিছে আজাৰাত ডিকাথলনৰ ওচৰত আহকচোন তেওঁৰ দোকানত অলপমান ফুৰি আহোঁ তো গাইজ আজি আপোনালোকক চিনাকি কৰাই দিছোঁ মোৰ পুৰণি বন্ধু আমি সঞ্জীৱ ইয়াছ নামটো অকণমান লগ পাইছোঁ সেইটো কাৰণে মানে হেৰি হৈছে সঞ্জীৱ এটা ডাঙৰ কাম কৰিছে নিজে এটা ষ্টাৰ্টআপ হাতত লৈছে চাওক সৰুকৈ এটা আৰম্ভ কৰিছোঁ আপোনালোকে আহিব আৰু লোকেশ্যনটো এবাৰ কৈ দিবা আপোনালোকে একলেণ্ডৰ ফালে সোমাই গ'লে ৰাণীৰ যিটো চক আছে সেইটো আপোনাৰ একদম চিম্পুল কথা আমাৰ যিটো ডিকেথলন আছে গুৱাহাটীৰ এখন আছে ডিকেথলন আজাৰা ডিকেথলনৰ একদম ছাইডতে আছে আৰু আমি প্ৰত্যেক মানে সদায় আৰু সন্ধিয়া 5টাৰ পৰা মানে ৰাতি 10টালৈকে থাকে অকল বৃহস্পতিবাৰ বন্ধ থাকে কেতিয়াবা আহক অলপ অসমীয়া ষ্টাইলত আমি অসমীয়া হিচাপে অকণমান আগবঢ়াব চেষ্টা কৰিছোঁ চাহটো তো আহক আপোনালোকে নামটো হৈছে চাহঘৰ এবাৰ দেখাই দিম মই দেখুৱাই দিছোঁৱেই অলৰেডি তথাপি মানে গোটেইখিনি হওক এটা কথা কওঁ সুভাষ বহুত ভাল ফ্ৰেণ্ড হয় মানে বহুত আগতে লগ পাইছিলোঁ এবাৰ লগ পাইছিলোঁ দেই বেছি লগ পোৱা নাই লগ পাইছোঁ দুদিনমান পাইছোঁ দুদিন পাইছোঁ লগ পাইছোঁ মাজতে চাগে এদিন বাট বহুত ভাল হয় আৰু মোৰ ফেচবুকত মোৰ ফ্ৰেণ্ড আছিলোঁৱে যিয়ে নহওক ছাপোৰ্ট কৰিব আপোনালোকেও ভাল ভিডিঅ' এটা বনাই আছে মানুহক দেখাই আছে এক্সপ্ল'ৰ কৰি আছে থেংক ইউ ত' গাইজ আমি আছোঁ আজি ৰাণীৰ জোহা লোকেল ধাবাত আছোঁ আমাৰ লগত কি কি খাদ্য বৰ্তমান আহি পৰিছে দেখুৱাই আছোঁ ৰ'ব মই কেমেৰাটো দীপজ্যোতি শামুক কেনেকৈ খাই অলপ দেখুৱাই দিয়াচোন তুমি খাবা কোৱাচোন কোৱা চাওঁ ভালকৈ নাজানো বাৰু তথাপি একবাৰ চেষ্টা কৰি চাইছোঁ টানিব পাৰিছা ফাৰ্ষ্ট টাইম খোৱা বুলি গম পাই দেখিলে যে এয়া কেঁকুৰা খাই খাই শেষ কৰিলে এই ৰাক্ষসটোৱে ৰাৱণৰ পুতেক খাই বৈ শেষ কৰিলে কিন্তু সি শামুক খাব পৰা নাই দেই শামুক কেইটা খাইছা এইফালে চাওক কেইটা খাইছা গণিব পৰা হৈ আছে শামুক শামুক ময়ে বেছিকৈ খাইছোঁ একচুৱেলি ক'ব গ'লে গাইজ আমাৰ যিখিনি আমাৰ আজি গেট টুগেডাৰ আছিল গেট টুগেডাৰ পাৰ্টি ছানডেৰ গোটেইখিনি ইয়াতে সমাপ্ত হ'ল ৰাতিও খুব বেছি হৈ গ'ল গতিকে আমি ইয়াতে আপোনালোকৰ পৰা বিদায় মাগিম লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনাৰ ব্লগৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ শুভৰাত্ৰি গুড নাইট